এতিয়া একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাটো যিহেতু পাছ আৰু ফেইল নাই, সেইবাবে সেবাই এই বছৰ বাকী ৰৈ যোৱা প্ৰশ্ন কাকতখিনিৰ ওপৰত পৰীক্ষা নাপাতিলেও হ'ব। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম। আজি একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ এটা গুৰুত্বপূৰ্ণ জাননী লৈ আহিছোঁ। আমি যদিও শুনি আছিলোঁ যে একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ বাতিল কৰা হ'ব, কিন্তু অসম মাধ্যমিক শিক্ষা সংসদৰ পৰা কোনো জাননী প্ৰকাশ কৰা হোৱা নাছিল। তোমালোকে জানাই যে একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ পৰা পৰীক্ষা নতুনকৈ অনুষ্ঠিত হ'ব নে নহ'ব এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব সহকাৰে আলোচনাৰ মাধ্যমেৰে অসম মাধ্যমিক শিক্ষা সংসদত পৰীক্ষা অনুষ্ঠিত নকৰিবৰ বাবে আবেদন জনাইছিল। ইতিমধ্যে তোমালোকৰ দ্বাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হৈ গৈছে। তেনেস্থলত আকৌ একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিলে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষালৈ বহুত কম সময়হে হাতত পাবা। তাৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচন অহা ৰঙালী বিহুৰ পাছত অনুষ্ঠিত হ'ব। নিৰ্বাচনত তোমালোকক শিক্ষক শিক্ষয়িত্ৰীসকল ব্যস্ত থাকিব। নিৰ্বাচনৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰিলে অহা মে' মাহৰ শেষৰ সপ্তাহমানলৈকেহে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব লাগিব। এই সকলোবোৰ সুবিধা অসুবিধা চাই শেষত পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল তোমালোকক একাদশ শ্ৰেণীৰ বাতিল হোৱা পৰীক্ষাৰ ওপৰত কেনেদৰে মূল্যাংকন কৰিব, অৰ্থাৎ কেনেদৰে পাছ কৰাই দিব। প্ৰথম কথাটো হ'ল তোমালোকে যদি হৈ যোৱা পৰীক্ষাকেইটা উপস্থিত আছা বা ভালদৰে পৰীক্ষাবোৰ দিছা। দ্বিতীয়তে তোমালোকৰ একাদশ শ্ৰেণীৰ সাপ্তাহিক, মাহেকীয়া, পষেকীয়া, ছয়মহীয়া এই পৰীক্ষাবোৰত যদি ভাল ফলাফল পাইছা, তাৰোপৰি মহাবিদ্যালয়ৰ নিয়ম অনুযায়ী যদি শ্ৰেণী কোঠাত উপস্থিত আছা, তেনেহ'লে তোমালোকৰ এই গোটেইবোৰৰ ওপৰত ভিত্তি কৰি মাৰ্কছ দিয়া হ'ব। অহা 15 জুন তোমালোকৰ মাৰ্কশ্বিট আপলোড কৰা হ'ব বুলি অসম মাধ্যমিক শিক্ষা সংসদৰ পৰা আজি জাননীখনত প্ৰকাশ কৰা হৈছে। এই সংবাদটো তোমালোকৰ বাবে উপযোগী বুলি ভাবিলে অসমীয়া ষ্টুডিঅ' চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক এই চেনেলটোৰ জৰিয়তে মোৰ সাম্যক জ্ঞানেৰে অসমীয়া ভাষাটো উপস্থাপন কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। যদি ক'ৰবাত ভুল হয় তোমালোকে কমেণ্টৰ জৰিয়তে আঙুলিয়াই দিবা বুলি আশা কৰিলোঁ। ধন্যবাদ।